স্পিকাৰ বিশ্বজিৎ ডিমাৰীত এই আইবিত যাই পেলাই আপোনালোকে অৱগত কৰিব পাৰিবনে? আপোনালোকে দিলীপ শইকীয়া ছাৰক এমপিক ক'ব পাৰিবনে? সুধিব পাৰিবনে? বিশ্বজিৎ ডিমাৰী ছাৰক সুধিব পাৰিবনে? প্ৰথমতে মই আপোনালোকক ধন্যবাদ যাচিছোঁ। আজি মই আপোনালোকৰ মাজত আহিবলৈ কাৰণটো হ'ল বিটিআৰৰ বাহিৰৰ কণ্ট্ৰেক্টৰবিলাকে বিটিআৰৰ কোনটো সমষ্টিত বিশেষ কাম কৰি আছে আপোনালোকৰ মাজত মই তথ্য সহকাৰে প্ৰমাণ দেখাব খুজিছোঁ বা অৱগত কৰিব খুজিছোঁ। বিশেষকৈ মই আজিৰ আমাৰ ভেৰগাঁও কনষ্টিটিউঞ্চি নিজৰ সমষ্টিত ভেৰগাঁও সমষ্টিত কোনটো ঠাইত বিটিআৰৰ বাহিৰৰ কণ্ট্ৰেক্টৰে কাম কৰি আছে আপোনালোকৰ মাজত মই তথ্য সহকাৰে জানিব খুজিছোঁ, যেন এইবোৰ কথা ৰাইজে যেন অৱগত কৰে, জানে আৰু চিন্তা কৰে। এই লক্ষ্য ৰাখি মই আপোনালোকৰ মাজত এইবোৰ কথা ক'বলৈ ওলাইছোঁ। মোৰ নিজৰ স্কুল, মোৰ হাই স্কুল আৰু এম ই স্কুল মই পশ্চিম পটলা উপেন্দ্ৰনাথ ব্ৰহ্ম মেমৰিয়েল হাই স্কুলত মই কৰিছিলোঁ। এতিয়া তাতে বিলাচী পাৰাৰ পৰা আহি এই পশ্চিম পটলাত কাম কৰিছে। মোৰ ঘৰৰ পৰা 1 কিলোমিটাৰ দূৰ পশ্চিম ফালে তেওঁ কাম কৰি আছে। আপোনালোকে ভাল পাইছেনে? এই আমাৰ সমষ্টিত আহি পেলাই কাম কৰাটো আপোনালোকে খুচি হৈছেনে? আৰু খাগ্ৰাবাৰী জনতা হাই স্কুলতো বিলাচী পাৰাৰ পৰা আহি বিটিআৰৰ বাহিৰৰ পৰা আহি কাম কৰিছে। আপোনালোকে ভাল পাইছেনে? আৰু ঠাকুৰীয়াৰ পাৰা হাই স্কুল চুকলাই, তাতেও তেখেত আছাম এজেঞ্চি বিলাচী পাৰাৰ পৰা আহি ধুবুৰীৰ পৰা আহি কাম কৰিছে। আপোনালোকে ভাল পাইছেনে? খুচি পাইছেনে? আৰু ভেৰগাঁও কলেজ তাতেও বিলাচীৰ পৰা আহিহে কাম কৰিছে। ভেৰগাঁও এলেকাত থকা ৰাইজবিলাকে, কণ্ট্ৰেক্টৰবিলাকে, কৰ্মকৰ্তাবিলাকে ভাল পাইছে না? নিশ্চয় ভাল পোৱা নাই। আৰু এইফালে আছে আমাৰ গপচাচুবা হাই স্কুল, তাতেও বিলাচী পাৰাৰ পৰা আহি কাম কৰিছে। আপোনালোকে ভাল পাইছেনে? নিশ্চয় ভাল পোৱা নাই। এতিয়া চাওক, মই আপোনালোকৰ মাজত ক'ব ওলাইছোঁ, বিজেপিৰ কৰ্মকৰ্তা, UPPLৰ কৰ্মকৰ্তাবিলাক কিয় পোৱা নাই? যিবিলাক বিজেপিত ইমান কষ্ট কৰি আছে আপোনালোকে কিয় পোৱা নাই? UPPLত থকা মেম্বাৰ্ছবিলাকে যিবিলাক কষ্ট কৰি আছে, ৰাজনীতিকৰ নামত চেক্ৰিফাইচ কৰিছে, আপোনালোকে কিয় পোৱা নাই এইবোৰ কাম? আপোনালোকে ভাল পাইছেনে? এই পশ্চিম পটলাত বিজেপিৰ হাজাৰজন কৰ্মকৰ্তা নিশ্চয় আছে। তেখেতসকলে ক'ব পাৰিবনে? বিশ্বজিৎ ডিমাৰী ছাৰক তেখেতসকলে ক'ব পাৰিবনে? দিলীপ শইকীয়া ছাৰক এমপিক তেখেতসকলে ক'ব পাৰিবনে? এইবোৰ কাম বিলাচীৰ পাৰাৰ কণ্ট্ৰেক্টৰক নিদিয়াকৈ আমাক দিলে আপোনালোকে কি ভুল হ'লা হয়? আমিতো আপোনালোকৰ কৰ্মকৰ্তা, কষ্ট কৰোঁ, মিটিং এৰেঞ্জমেণ্ট কৰোঁ, মানুহবিলাক লৈ যাওঁ। আপোনালোকে ক'ব পাৰিব না? মাননীয় স্পিকাৰ বিশ্বজিৎ ডিমাৰীত এই আইবিত যাই পেলাই আপোনালোকে অৱগত কৰিব পাৰিবনে এইবোৰ কাম কোনে দিছে? ইমান দূৰত আমি 1 কিলোমিটাৰ 2 কিলোমিটাৰ ওচৰত থকা কৰ্মকৰ্তাবিলাক পোৱা নাই। 300 কিলোমিটাৰ দূৰত থকা ব্যক্তিবিলাকে কিয় আমাৰ জাগাত আহি পেলাই কাম কৰিব পাৰিছে? আপোনালোকে দিলীপ শইকীয়া ছাৰক এমপিক ক'ব পাৰিবনে? সুধিব পাৰিবনে? বিশ্বজিৎ ডিমাৰী ছাৰক সুধিব পাৰিবনে? আৰু খাগ্ৰাবাৰী জনতা হাই স্কুলত তেওঁ কৰিছে। এই খাগ্ৰাবাৰীত যিবিলাক বিজেপি কৰ্ম হওক, UPPL কৰ্মকৰ্তাবিলাকে হওক, সদস্যবিলাকে হওক, মাননীয় দায়বৈচা বড়ো ছাৰক সুধিব পাৰিবনে? আমিতো আপোনালোকৰ কাৰণে জীয়াই আছোঁ,
আপোনালোকৰ কাৰণে কাম কৰি আছো বুলি দাবাইচা বড়ো ছাৰ আপোনালোকে ক'ব পাৰিব নহয় এইবোৰ কাম আমাক নিদিয়াকৈ ইমান দূৰত 300 কিলোমিটাৰ দূৰত থকা ব্যক্তিক কি কাৰণত দিয়া হৈছে উদ্দেশ্য কি এইবোৰ কাম ধুনীয়া ধুনীয়া কাম পইচা থকা কামবিলাক আমাক নিদিয়াকৈ কিয় বাহিৰত দি আছে এটা নহয় দুইটাই নহয় হাজাৰটা কাম কিয় দি আছে আপোনালোকে প্ৰশ্ন কৰিব পাৰিবনে প্ৰমোদ বড়ো ডাঙৰীয়াই এই ভেৰগাঁও সমষ্টিত কেতিয়াবা আহিলে আপোনালোকে এই তথ্যবিলাক লৈ ফেলে মোৰ পৰা লৈ ফেলে আপোনালোকে সুধিব পাৰিবনে এইবোৰ কাম কি কাৰণত দিয়া হৈছে এই ঠাকুৰীয়া পাৰাত আমাৰ এই শুক্লা এৰিয়াত ইমান ধুনীয়া বিজেপিৰ কৰ্মকৰ্তাবিলাক আছে সদস্যবিলাক আছে বাইদেউ বন্ধুবিলাক আছে আপোনালোকে বিজেপি কাম কৰি ফেলে নিজেও কিবা এটা পাইছে না আন কোনোবাক আপুনি আপোনাৰ বান্ধৱীক আপোনাৰ বন্ধুবিলাক কিবা এটা দিব পাৰিছেনে আপোনালোকতো মিটিঙত যায় লৈ যায় মাতি নি লৈ যায় মিটিং হৈছে বুলি যায় আপোনালোকে দিব পাৰিছেনে আপোনালোকে প্ৰশ্ন কৰক আপোনালোকে ৰাইজে দিব খুজিছে এটা SLF গ্ৰুপত 10,000কে এজন মেম্বাৰক 10,000কে দিব পাৰিছে বা দিব পাৰিব দিব খুজিছে কিন্তু আমাৰ পৰা লাখ লাখ টকা আমাৰ জাগাৰ পৰা আমাৰ ডেভেলপমেণ্টৰ নামত একেবাৰে লৈ গৈছে ইতিমধ্যে লৈ গেল আপোনালোকে ভাল পাইছেনে আমাক দিব 10,000 তেখেতে লৈ যাব কৰোৰ টাকা লাখ টাকা লাভ কিবা হৈছেনে এতিয়া সুধক আপোনালোকে ভাবক যদি আজি পশ্চিম পটলাত আহিছে আজি মোৰ গাঁৱতে আহিব আজি খাগৰাবাৰীত আহিছে আপোনালোকৰ ঘৰত ওচৰতে যাই কাম কৰিব যিবিলাক কাম কৰি আছে আপোনালোকে আইঅ'এ ঘৰ আৰু এই এনৰেগা কাম কৰি আছে এইবোৰ কামো এদিন বাহিৰৰ পৰা আহি কাম কৰিব আপোনালোকে ভাল পাবনে নিশ্চয় ভাল নাপাব তাৰ কাৰণে মই আপোনালোকক অৱগত কৰিব খুজিছো আজি মই ভেৰগাঁও কনষ্টিটিউৱেঞ্চি ভেৰগাঁও সমষ্টিৰ মাত্ৰই ক'লো আৰু অনেক সমষ্টিত তেখেতলোকে কাম কৰি আছে এইবোৰ কথা মই আপোনালোকৰ মাজত নিশ্চয় আৰু অৱগত কৰিম বিজেপি হওক UPPL হওক BPF হওক সকলো ৰাজনৈতিক দলক জড়িত আছে কিন্তু ৰাজনৈতিক দলত জড়িত হোৱাৰ পিছত নিজেও কি পাইছে আৰু আন কোনোবা কি দিব পাৰিছে নিশ্চয় আপোনালোকে চিন্তা কৰিব আৰু এইবোৰ গোটেই যদি বাহিৰৰ পৰা আহি ফেলে চাকৰি হওক কাম ক্ষেত্ৰে হওক কিবা এটা চাপ্লাই হওক গোটেই বস্তু যদি বাহিৰৰ পৰা যদি ইনকাম কৰি ফেলে লৈ যাই থাকে আপুনি আৰু আমি কি খাম যদি আসামৰ পৰা যদি আহি কাম কৰি থাকে আসামৰ কন্ট্ৰেক্টৰবিলাকে যদি লৈ যাই থাকে বিটিআৰ পোৱা কিবা উদ্দেশ্য কিবা ভাল মিনিং থাকিব না নিশ্চয় নাথাকিব আপোনালোকৰ নিজৰ এই MCLA EM স্পিকাৰ MP বিলাক সোধক দিলীপ শইকীয়া ছাৰক সোধক আপুনি 3 বছৰ পিছত এতিয়া আমাৰ মাজলৈ আহিছে আপুনি আমাৰ কাৰণে কিবা এটা দিব পাৰিছে না এইবোৰ কি আপোনালোকে প্ৰশ্ন কৰিব পাৰিব না নিশ্চয় আপোনালোকে এইবোৰ কথা মনত ৰাখিব আৰু আলোচনা কৰিব আপোনালোকৰ মাজত অৱগত কৰিলো যদি ভুল হৈছে আপোনালোকে ক্ষমা কৰিব থেংক ইউ